গাইজ ৰাণীঘাটত আহিছিলোঁ এটা মানে বিশেষ মানে বৈধ ভিডিঅ' এটা ভাইৰেল হৈ আছে কিন্তু এই ভিডিঅ'টো চাই লওক আপোনালোকে জিতুলদাৰে বন্ধু পাঠশালাৰ চুনু নাই দেওহলেতো এইগিলা ৰাস্তা ফাটাই গ'ল হয় একদম 5 গিয়াৰত চুনু জাগাটো বেয়া তো স্বাগতম জনাইছোঁ গাইজ মোৰ এই ইউটিউব চেনেললৈ আৰু যাবলৈ আজি ওলাইছোঁ এটা বিশেষ জেগাত তো দেখুৱাই আছোঁ আপোনালোকক আৰু আজি হ'ল ছানডে তো ঘৰৰ পৰা কৈ আছিল যে গাড়ীখন বোলে নচলায়ে বাইকখন পোৱাৰ পৰা গাড়ীখন নচলাৱে তো আজি ছানডে ৰাইডত ওলালোঁ মানে গাড়ী হ'লেও ৰাইডে দেচোন তো ছানডে ৰাইডত ওলালোঁ এটা বিশেষ প্লেচ দেখুৱাই আছোঁ আপোনালোকক তো আপোনালোকে ভিডিঅ'টো চাই থাকক ক'ত যাই আছোঁ আপোনালোকে অলপ পিছত গম পাব আমাৰ জাৰ্ণিৰ আজি বিশেষ অতিথি আপোনালোকে দেখিছে দীপজ্যোতি দাস আৰু নয়ন বৰ্মন তো এই দুজনে আমাৰ লগত আজি ওলাল আমি চাবলৈ যাই আছোঁ ৰাণীঘাট তো গাইজ চাই থাকক আমাৰ লগত ৰাণীঘাটৰ এন্ট্ৰি বহুত দিন অহা নাছিলোঁ তো যাব না গাড়ী যাব ভিডিঅ' কৰি থাক চিষ্টেম হৈছিলো তো বাৰে ৰাতিপুৱাই ৰাণীঘাট গুড মৰ্ণিং গাইজ তো এতিয়া ৰাতিপুৱাৰ বাজিল 7টা তো আহি পালোঁ আমি ৰাণীঘাটত মানে সোমিলোঁ কিন্তু এই লাইনৰ তাৰ কাটা এইখিনি আছে মানে হাতীৰ এতিয়া কাৰেণ্ট আছে না নাই আমি চাই আছোঁ মানে গাড়ীখন পাৰ হ'ব লাগিবতো লাগি যাব যদি কাৰেণ্ট থাকেতো অলপ ৰিক্সি হয় তো ফাইনেলি এণ্ট্ৰি কৰি দিলোঁ আমি ৰাণীঘাটত আৰু ৰাণীঘাটৰ দৃশ্য চাওক এই আপুনি তো বকি হৰিণা মাই গড হৰিণা দেখাই নাপাল কেমেৰাত আমি কেমেৰাত কেটচ কৰিব নোৱাৰিলোঁ ময়ূৰ এইটো ময়ূৰ একদম বঢ়িয়া তো গাইজ আপোনালোকে এতিয়া দেখিছিল এটা ময়ূৰ দেখিলোঁ তো ইয়াত মানে বঢ়িয়া আৰু কি ক'ম আৰু কিবা কিনি পিকনিকৰ প্লেচ হ'বলৈ কিবা কিনি বনাই আছে আমি এটা ভিডিঅ' ভাইৰেল হৈছিল তো ক'ত বনাইছে দেখাই পোৱা নাই এতিয়ালৈকে তো আগত যদি বনাইছে আপোনালোকক দেখাই আছোঁ কি মানে ফেক নিউজ নিৰ্মাণ দেখোন একোৱেই নাই দেখোন এতিয়া গাইজ ৰাণীঘাটত আহিছিলোঁ এটা মানে বিশেষ বস্তু চাবলৈ এটা বিশেষ মানে বৈধ ভিডিঅ' এটা ভাইৰেল হৈ আছে কিন্তু এই ভিডিঅ'টো চাই লওক আপোনালোকে ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब তো গাইজ এটাই কথা মানে ষ্টেটাছ চাই কি হ'ব লছ ষ্টেটাছ চাই লাভ নাই এইগিলা ফেক নিউজ পুৰা ফেক নিউজ মানে ইয়াতে একোৱে বনা নাই আমাৰ লোকেল জেগা হয় এই জিতুল দাসে গম নাপাতে কোনে ভিডিঅ' বনাল মই বহুত ইনফৰমেশ্যন লৈছিলোঁ লাষ্টত ক'বই নোৱাৰে কিবা বোলে কাম কৰা ল'ৰাই মানে ইয়াতে যে যোনে বনাই আছে তাই বোলে ভিডিঅ' ভাইৰেল কৰিছে কিবা কৰিছে সেইগিলা ফেক নিউজ একদম কৈছোঁ আগতে এইগিলা ফেক নিউজ ৰাণীঘাটত কোনো এনেকুৱা নাই থাকিলে মই দেখাই পালোঁ হয় সেয়ে আৰু কথা ফেক নিউজত ভুল নাযাব এইবোৰ চব ফেক নিউজত আপোনালোকে ভুল নাযাব মানে মাথা নষ্ট কৰি দিছে একেদিন মানে কালি ৰাতি মোৰ ঘুমটি অহা নাই এইটো ভিডিঅ' দেখি সেইকাৰণে আহিলোঁ কিন্তু একো লাভ নাই ফৰেষ্ট কেম্প এটা আছে দাদাসকলেও কৈ আছে ফেক ভিডিঅ' এইটো ফেক ভিডিঅ' ডাউৰে উৰি নাযায় ডাউৰে বস্তুটো মানুহ হ'ব ৰাণীঘাট
কিন্তু অলপ গোছ আমিও বহং বঢ়িয়া জাগা বহাই অলপ পাউছে যায় আৰু चल जाने दे जो भी बीत ओ जग ताने दे उनकी सुने ना देखो सावन आए रे मन हंस ৰাণীঘাটখন মানে মই ভালকৈ নেদেখাওঁ ইয়াৰ ওপৰত আছে ভিডিঅ' বেলেগ ভিডিঅ' আছে ইয়াৰ ওপৰত চালে বহুত বেলেগ বেলেগ ভিডিঅ' আছে আপোনালোকে চাব মানে এনেকুৱাই আৰু নদী এটা আছে বঢ়িয়াকৈ মানাছৰ পৰা আহিছে পাহাৰ অলপ আমি যদি টাইম থাকোঁ কুঁৱলী পৰি আছে তো পাহাৰখনো দেখা পাম এইফালে বগৰী গছ আছে মানে পিকনিক প্লেচত বঢ়িয়া আৰু একদম নেক্সট লেভেল বুলি কৈছোঁ আহিবি ৰাণীঘাট আৰু সকলোৱে আহিবি ৰাণীঘাটত বঢ়িয়া জাগা চালোঁ আমি জাগা কিন্তু ভাল দেই আমি জাগাৰ বদনাম কৰা নাই জাগা একদম নেক্সট লেভেল কিন্তু দলংখনত লাষ্টত আমি আমি গোটেইকেইটা আলোচনা কৰোঁ কোকৰাঝাৰহে কৈ আছোঁ কাজলগাঁৱৰ ফালে মনাবেলি নামৰ এটা জাগা আছে তাত মানে আছে সেই মানে দলংখন তাত বনাইছিল মই সেইকাৰণে মানে সেই লাগি আছে কিন্তু পাণবাৰীটো বনাব অলপ 25 তাৰিখৰ পৰা চব আৰম্ভ দিব নৱেম্বৰৰ লাষ্ট 25ৰ পৰা তো পিকনিক খাব আহি আছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাই বাই আৰু ফেক নিউজত আপোনালোকে ভুল নাযাব তো ৰাণীঘাটৰ আমাৰ নিজৰ জাগা নিজৰ সেই চব গম পাওঁ আমি কি আছে কি নাই তো ফেক নিউজত ভুল নাযাব বাই বাই में दवा और सारी उम्र ना गवा दे